আজি চাইকেল দিছে, এতিয়া সুবিধা হৈ চাইকেল চলাই স্কুললৈ যাম। হিমন্ত মামাক ধন্যবাদ কৰিছোঁ। হেল্ল' ফ্ৰেণ্ডছ, খুপাই মই আজি আপোনালোকৰ কাষলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত টেঙাখাত শিক্ষা খণ্ডত হোৱা চাইকেল বিতৰণ অনুষ্ঠানৰ কেইটামান ভিডিঅ' ক্লিপ দেখুৱাব লৈছোঁ। এই অনুষ্ঠানত দুলীয়াজান বিধান সভাৰ সমষ্টি বিধায়ক শ্ৰীযুত তেৰছ গোৱালা ছাৰো উপস্থিত আছিল। চাওক। আপোনালোকে গম পাইছে ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীয়ে যি আমাৰ
নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ চাইকেল প্ৰদান কৰিছে, যাতে তেওঁলোকৰ শিক্ষাত কোনো বাধা নহয়। তেওঁলোকে যিখিনি পোৱা অসুবিধা, সেই অসুবিধাখিনি আমাৰ দূৰ কৰি তেওঁলোকৰ বিদ্যা সুস্থভাৱে আগবাঢ়ি চায়। গতিকে আজিৰ এই অনুষ্ঠানটো বিজেপি কেৰাঘাট মণ্ডলৰ সভাপতি সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ উপাধ্যক্ষা আমাৰ অনামিকা বৰশইকীয়া ডাঙৰীয়া, আমাৰ সদস্য লিপিকা ভূঞা বৰুৱা, আমাৰ বলিয়া ভাজনী গ্ৰাম পঞ্চায়তৰ সভানেত্ৰী ত্ৰিবেণী ফুকন ডাঙৰীয়ানী, वार्ड मेम्बर गीतिका गोहाई, चंपा कुर्मी वार्ड मेम्बर और कौन आछे आमार हेमा बाइदेव आछे बोले आपनाके बोलो आबार ठीक आछे आमार आज অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ক্লাছ 9ৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক চাইকেল প্ৰদান অনুষ্ঠান উপস্থিত আপোনালোকৰ সকলোৰে মৰমৰ আপোনালোকৰ সন্মানৰ শিক্ষাগুৰু অধ্যক্ষ একলব্য সোণোৱাল ডাঙৰীয়া, মোৰ লগত প্ৰিয়নাথ চেতিয়া ডাঙৰীয়া, অনামিকা বৰশইকীয়া ডাঙৰীয়ানী, লিপিকা ভূঞা বৰুৱা ডাঙৰীয়ানী, পঞ্চায়তৰ প্ৰতিনিধিসকল, এই বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱক অভিভাৱিকাসকল আৰু ছাত্ৰ ছাত্ৰীসকল সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ দেই। জয় শুভেচ্ছা দুৰ্গা পূজা, লগতে কাতি বিহু লক্ষী পূজাৰো শুভেচ্ছা জনালোঁ। লক্ষী পূজা কালী পূজাৰ সকলোকে শুভেচ্ছা জনালোঁ। মোৰ ভাগত শুভেচ্ছা আছে নাই? কেনেকৈ হ'ব? হাত চাপৰি এটা দিয়া। ভক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা মা, নহয় জানো? সকলোকে শক্তি দিয়ক, প্ৰেৰণা দিয়ক, আশীৰ্বাদ দিয়ক। সমাজত যিমানবিলাক অপায় অমংগল আছে চব নাইকিয়া হওক, অপশক্তিবিলাক যিবিলাক আফ্ৰিক শক্তিৰ মানুহ আছে চব সমাজৰ পৰা নাইকিয়া হওক। তেওঁলোকক সৎ বুদ্ধি, সৎ জ্ঞান, সৎ চিন্তা, সৎ পথ দেখা, হয় নহয়? এইটো মাৰ ওচৰত আমি প্ৰাৰ্থনা জনালোঁ। এতিয়া কথা আৰু মোক এতিয়া জনাইছে প্ৰিন্সিপালে, আমাৰ যিটো টেঙাখাত শিক্ষাখণ্ড আছে তাৰ অধীনত প্ৰায় 946গৰাকী ছাত্ৰ ছাত্ৰীক আমি চাইকেল বিতৰণ কৰিম। ইয়াৰে ল'ৰা হ'ব 915 আৰু ছোৱালী আছে 1031। বঢ়িয়া বঢ়িয়া, ছোৱালী আগত গৈ আছে। হিমা দাস, লভলীনা নিধনৰ মই ধন্যবাদ দিছোঁ। এতিয়া কথাটো হ'ল চাইকেল কিয় দিছোঁ? চাইকেল জীৱনৰ সংগী হয়। চাইকেল সম্পৰ্কে কিবা জানে নেকি? হা, জানে নাই? চাইকেল এনেকুৱা আছে পলিউশ্যন ফ্ৰী বাহন, হয় নহয়? পলিউশ্যন ফ্ৰী আৰু ইয়াত পইচাও নালাগে বহুত। বেয়া হ'লেও ঠেলি নিব পাৰি, পাংচাৰ হ'লেও ঠেলি নিব পাৰি। কিন্তু বাইক যিসকলে নিয়ে, গাড়ী নিয়ে, তেওঁলোকৰ 12 বাজি যায়, কেতিয়াবা 1 বাজি যায়, গম নাপায়, হয় নহয়? পলিউশ্যন ফ্ৰী বাহন চাইকেল আপোনালোকক চৰকাৰে দিছে। এতিয়া চৰকাৰে চাইকেল দিছে, চৰকাৰে এডমিশ্যন ফ্ৰী কৰিছে, চৰকাৰে কিতাপ দিছে, চৰকাৰে ইউনিফৰ্ম দিছে। তোমালোকে মোক লাগে এতিয়া এডমিশ্যন ফ্ৰী, সকলোৱে ফ্ৰী পোৱা নাই। যিসকলে ৰাচন কাৰ্ড দিছে, যিসকলে ইনকাম কম আছে তেওঁলোকে পাইছে, যিসকলে ৰাচন কাৰ্ড নাই তেওঁলোকে পোৱা নাই। গতিকে ইয়াত আমাৰ অভিভাৱক অভিভাৱিকা অলপ মা দেউতাসকল আছে, অনুৰোধ জনাইছোঁ। যিসকল দুখীয়া পিতৃ মাতৃ আছে, ৰাচন কাৰ্ড যদি হোৱা নাই, আপোনালোকে সকলোৱে নিজৰ এজেণ্ট, যিজন চাউল বিতৰণ কৰে এজেণ্টৰ ওচৰত যাওক আৰু পঞ্চায়তত যাওক আৰু সকলোৱে মিলি যাতে মোক এটা এপ্লিকেশ্যন দিয়ক, যাতে প্ৰতিগৰাকী দুখীয়া ঘৰত এটা ৰাচন কাৰ্ড থাকিবই লাগিব।
কালি যদি কোনোবা ৰেচন কাৰ্ড নাপায় তাৰ কাৰণে মই দায়ী নহ'ম, কাৰণ মই য'তে গৈছোঁ তাতে একেটা আহ্বান আছে যে দুখীয়া পৰিয়ালে ৰেচন কাৰ্ড পাবই লাগিব। ধনী মানুহে যদি ৰেচন কাৰ্ড খাই আছে তেতিয়া তাৰ ৰেচনটো আমি আনিব লাগিব, তেওঁক চৰকাৰে ঘূৰাই দিব লাগিব। এতিয়া মই ৰেচন কাৰ্ডৰ চাউল খালে হ'ব নেকি? নহ'ব। প্ৰিন্সিপাল ছাৰে খালে হ'ব নেকি? নহ'ব। এইটো দুখীয়া মানুহে খাব লাগিব, কাৰণ আমাক চৰকাৰে এটা দৰমহা দিছে, হয় নহয়? সেইকাৰণে এইটো দুখীয়া মানুহ নহয়। ৰেচন কাৰ্ডটো য'তে প্ৰডিউচ কৰিব তাতো 2 নম্বৰী হৈ গ'ল ৰেচন কাৰ্ডত। মই MLA হোৱা সময়ত 51,000 ৰেচন কাৰ্ড আছিলে 2000ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া আধাৰ চিটিং আৰম্ভ কৰি দিলে 10,000 ৰেচন কাৰ্ড ধোৱা ওলাই গ'ল। এই 10,000 ৰেচন কাৰ্ড কোনোবাই লুটি খাই আছিলে। এইটো হ'ল অন্যায়ৰ বিৰুদ্ধে ন্যায় যুদ্ধত আমাৰ এটা প্ৰথম সফলতা আছিলে। আপোনালোকৰ আশীৰ্বাদত মই যেতিয়া বিধায়ক হৈছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত এইটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিচাপে যিটো সিদ্ধান্ত লৈছিলে তাৰ এটা ফল আজি দুখীয়া মানুহৰ কাৰণে আমি 10,000 ৰেচন কাৰ্ড আমি নাইকিয়া কৰিব পাৰিলোঁ। এই 10,000 ৰেচন কাৰ্ডত 3জন কিলো 30,000 মানুহৰ চাউল কোনোবা বিক্ৰী কৰি খাই আছিলে। এতিয়া বেছি গ'লেতো এৰেষ্ট কৰিব লাগিব, কিন্তু মই ভাবিছোঁ এতিয়া ধৰা পৰিছে, উপায় নাই, ভৱিষ্যতে কৰিব নালাগে, হয় নহয়? এতিয়া ৰেচন কাৰ্ডত থাকিলে আমি এডমিশ্যনটো পাওঁ, যদি ৰেচন কাৰ্ড নাই তেতিয়াহ'লে প্ৰিন্সিপালেও এডমিশ্যন দিব নোৱাৰে, MLA ক'লেও নহ'ব, এইটো নিয়ম এটা কথা আছে। এতিয়া আপোনালোকে 9, 10, 11, 12 ডিগ্ৰীলৈকে আপোনালোকে ফ্ৰী এডমিশ্যন পাই থাকিব। তাৰ কাৰণে এতিয়া যিসকল ৰেচন কাৰ্ড নাই ৰেচন কাৰ্ডখিনি বনাই ল'ব। দ্বিতীয়তে হ'ল আমি এতিয়া ভালকে পঢ়িব লাগিব, ভালকে পঢ়িব লাগিব, লাগিব নাই? ভালকে পঢ়িব লাগিব, লগতে কি কৰিব লাগিব? ভালকে খেলিব লাগিব, ভালকে খেলিব লাগিব নাই? আৰু ভালকে খেলিব লাগিব আৰু ভালকে পঢ়িব লাগিব। ভালকে পঢ়িব আৰু ভালকে যেতিয়া খেলিব, MLA মন্ত্ৰী কোনোবা লালু পাঞ্জু কিবা দালাল মানুহৰ ওচৰত নোযোৱাকে চাকৰি নিজেই পাই যাব। ভালকে খেলিলে ইণ্টাৰভিউ নিদিয়াকে চাকৰি পাব। যেনে কোনে কোনে চাকৰি পাইছে? হিমা দাস, লাভলীনা আৰু কোনোবা পাইছে, হয় নহয়? নয়নজ্যোতি। গতিকে তোমালোকৰ মাজৰ পৰা তেনেকা হ'ব লাগিব, যিহেতু তোমালোক হ'ল দুখীয়া পিতৃ মাতৃৰ ল'ৰা ছোৱালী, হয় নহয়? মা দেউতাৰ ইনকম নাই, খেতি কৰি খায়। গতিকে তোমালোকৰ মাজৰ পৰা সমাজৰ এজন দায়িত্বশীল মানুহ হ'ব লাগিব। কোনোবা তোমালোকৰ মাজৰ পৰা প্ৰিন্সিপাল হ'ব লাগিব, কোনোবা প্ৰফেচাৰ হ'ব লাগিব, কোনোবা ভাইচ চেঞ্চেলৰ হ'ব লাগিব, কোনোবা MLA হ'ব লাগিব, কোনোবা সাংসদ হ'ব লাগিব, কোনোবা পঞ্চায়ত প্ৰেচিডেণ্ট হ'ব লাগিব, কোনোবা চাকৰিয়াল হ'ব লাগিব, কোনোবা PDO, কোনোবা চাৰ্কুল অফিচাৰ হ'ব লাগিব। লাগিব নালাগিব? তাৰ কাৰণে আমি পঢ়িব লাগিব, লাগিব নাই? গতিকে ভালকে পঢ়িবা। সেইকাৰণে চৰকাৰী চাইকেল এটা দিছে, যাতে দুখীয়া ল'ৰা ছোৱালীয়ে চাইকেলত সোনকালে যাব পাৰে। চাইকেলটো চলাবলৈ বেয়া লাগে নেকি? নালাগে। মই চাইকেল চলাব গম পোৱা নাই, মই চাইকেল চলাব গম পোৱা নাই, টিভিত দেখা নাই। মই 18 বছৰ ৰামেশ্বৰ তেলীৰ লগত চাইকেল চলাইছিলোঁ। যি এতিয়া কেন্দ্ৰীয় মন্ত্ৰী, তেওঁ চাইকেল চলাইছিলে, তেওঁ 10 বছৰমান চলালে, মই আৰু এডিশ্যনেল 8 বছৰ চলালোঁ। 8 বছৰ চাইকেল চলালোঁ। দুলীয়াজান মানে নাহলীয়াৰ পৰা এই ৰাজেন কুমাৰ আছে তেওঁলোকৰ ঘৰলৈকে চাইকেলত পাই গৈছোঁ, লাহোৱালৈকে পাই গৈছোঁ, ডিব্ৰুগড় পাই গৈছোঁ, চাবুৱা, তিনিচুকীয়া, একেবাৰে ডাংৰি তালাপ, এইফালে নামৰূপ। মই একেদিনা চাইকেল মাৰি ডিব্ৰুগড় গৈ আকৌ ঘূৰি আহিছোঁ, কাৰণ দেউতাৰ নাছিলে পইচা, সেইকাৰণে চাইকেলটোকে মাৰি আছিলোঁ। মই ক্লাছ 9ত প্ৰথম চাইকেল মোক দেউতাই কিনি দিছিলে 750 টকাত। এই চাইকেল মাৰি মাৰি মই দুটা জ্ঞান বুটলিলোঁ। এটা হ'ল পঢ়িলোঁ, যিটোৰ জৰিয়তে মই BA পাছ কৰি অলপ স্বাক্ষৰিক জ্ঞানটো পালোঁ, যিটো চাৰ্টিফিকেট কয়, পাছ কৰি চাৰ্টিফিকেট। আৰু আৰ্টছা কৰি আছিলোঁ। এই আৰ্টছা কৰি কৰি সমাজৰ বিস্তৃত সমাজৰ এই ব্যাপক অভিজ্ঞতাৰ বুটলিবলৈ সমৰ্থ হ'লোঁ, যাৰ কাৰণে আজি বিধায়ক হৈছোঁ, গম পাইছেনে? আৰু সেইকাৰণে যেতিয়া মই 16 চনত বিধায়ক হ'লোঁ, তেতিয়া আমাৰ মুখ্যমন্ত্ৰী মানে আমাৰ নেতাজীগৰাকীক আমি নিৰ্বাচন কৰিছিলোঁ। তেওঁ আমাক ক'লে অহাকালিলৈ শপত গ্ৰহণ আছে, চবেই নিজৰ নিজৰ পৰম্পৰাগতভাৱে সাজপাৰ পৰিধান কৰি শপত গ্ৰহণ ল'ব লাগে। এইটো কোনো নাটক নহয়, এইটো এটা ভয় ভক্তি ভাৱেৰে আমি শপত গ্ৰহণ ল'ব লাগিব। তেতিয়া মোকো ক'লে যে আপুনি চাইকেল লৈ লওক। গুৱাহাটীত চাইকেল এখন বিচাৰিলোঁ, আৰু যেতিয়া চাইকেল মাৰি মই এছেম্বলি সোমাই আছোঁ, মোক চিকিউৰিটিয়ে সোমাব নিদিয়ে। মোৰ আই কাৰ্ড বিচাৰিছিলে, আই কাৰ্ড নাছিলে। আৰু এইদিনা মই সেই লগে লগে সিদ্ধান্ত ল'লোঁ যে মই জীৱনত চাইকেল মাৰি মাৰি যেতিয়া ইমান ডাঙৰ সমাজ এখনৰ লগত চিনাকি হ'লোঁ, মই প্ৰথম দৰমহা যিটো পাম তাৰ এটা চাইকেল কিনিম। আৰু এই চাইকেল মই 3800 টকাত এটা চাইকেল কিনিলোঁ। আৰু এই যে তেতিয়াৰ পৰা আজিলৈকে মই জনতা ভৱন হওক, আমাৰ বিধানসভা হওক, বা আশে পাশে গণেশগুৰি আশে পাশে 4-5 কিলোমিটাৰ যিমান অফিচবিলাক আছে, মই চাইকেল লৈ যাওঁ।
চাইকেল লৈ যাওঁ, চিনি পালে পাছফালে কয় এইটো MLA দুলীয়াজানৰ, এনেকৈ কয়, মই শুনো। তো মই ভাবোঁ, মই গৌৰৱ কৰোঁ যে ইমান বিধায়কৰ মাজত মোৰ নামটো যে মহানগৰত উচ্চাৰণ কৰে। কিয় কৰে? চাইকেলটো চলাৰ কাৰণে। গতিকে চাইকেলটোৰ লগত আত্মীয়তা প্ৰতিষ্ঠা কৰিব লাগিব, চাইকেলটোক ধুনীয়াকৈ ৰাখিব লাগিব, হয় নহয়? চাইকেল লৈ চিনেমা হৈছে, চাইকেল লৈ বোলছবি হৈছে, চাইকেল লৈ বহু ধৰণৰ গীত মাতবিলাক হৈছে, ড্ৰামা হৈছে, হয় নহয়? গতিকে চাইকেলটো ভালকৈ ৰাখিব। তো মই আজি বেছি দীঘল নকৰিম। মই সকলো আইসকলক অনুৰোধ জনাইছোঁ, সকলো মাতৃসকলক অনুৰোধ জনাইছোঁ, দেউতাসকলক অনুৰোধ জনাইছোঁ। চৰকাৰে বহুত বস্তু দিছে, কিন্তু আমি গম পোৱা নাই। আমি গম পাবৰ কাৰণে আমি চেৰিমনিয়েল ডিচিপ্লিনৰ কাৰণে আহিলোঁ। আজি আমি 10খন চাইকেল ইয়াত কেৱল আনুষ্ঠানিকভাৱে দিম, আৰু পৰৱৰ্তী সময়ত সংশ্লিষ্ট স্কুলবিলাকৰ পৰা এই চাইকেলখিনি দিয়া হ'ব, গম পাইছেনে? আৰু আপোনালোকৰ চাইকেলটো চলাওঁতে কোনফালে চলাব? মই গাড়ীত ঘূৰি থাকোঁ, চব চাই থাকোঁ। আমাৰ ষ্টুডেণ্টবিলাক একেবাৰে ৰাস্তাত লাইন লাগি যায়, এনেকৈ নহয়। লেফ্ট চাইডে যাব, 1 by 1, এজনৰ পিছত এজন যাব লাগে। চাইকেল চলাওঁতে এজনৰ পিছত এজন জনাব লাগে। আমি টিভিটো নিউজ চালেই গম পাওঁ এক্সিডেণ্ট, মানুহ মৰি গ'ল, ষ্টুডেণ্ট মৰি গ'ল, এনেকৈ বিলাক শুনি থাকোঁ। কিয় হ'ল? আমি ট্ৰাফিক ৰুল নাজানো, ৰোডৰ ট্ৰাফিক ৰুলটো নাজানো, যাৰ কাৰণে আমি এক্সিডেণ্টবিলাক হয়। আমি বাইক ল'লে আমি কেনেকৈ চলাব নাজানো, এনেকৈ চলাই মানে নক'ব, এইটো মই চাই থাকোঁ। গতিকে আপোনালোকক সকলো ষ্টুডেণ্টক মই অনুৰোধ জনাইছোঁ, প্ৰথমতে বিশ্বকৰ্মাৰ নামত ভালকৈ ধোৱা চাকি বাতি দেখাবা চাইকেলটোক, কাৰণ তাত দেৱ শক্তি দৈৱক জ্ঞান কৰিব লাগিব, দেৱতা জ্ঞান কৰিব লাগিব, লাগিব নাই? লাগিব ন? তেতিয়াহে তেওঁ ওপৰ পৰা চাব আৰু আমি সাৱধানে থাকিম। আৰু সেইকাৰণে চাইকেলৰ লগত খুব ধুনীয়াকৈ ৰাখিবা, চাফ চিকুণকৈ ৰাখিবা, আৰু চাইকেল ধুনীয়াকৈ ছিষ্টেমত চলাবা, আৰু চাইকেল সদায় নিজৰ হাতত কৰি ৰাখিবা। এতিয়া আমাৰ মাজত উপস্থিত দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়, প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিসকল আৰু ছাত্ৰ ছাত্ৰীসকল আৰু সন্মানীয় অভিভাৱক, আজি আমাৰ বাবে বৰ আনন্দ আৰু গৌৰৱৰ দিন। আমি চৰকাৰৰ পৰা বহুতো সুবিধা পাই আছোঁ, কিন্তু এইখিনিতে মই তোমালোকক ছাত্ৰ ছাত্ৰীসকলক চমুকৈ দুআষাৰ ক'বলৈ বিচাৰিছোঁ। আমি অকল সুবিধা লৈ থাকিলে নহ'ব, আমি নিজৰ দায়িত্ব আছে আমাৰ। তোমালোকৰ প্ৰধান দায়িত্ব হৈছে পঢ়া। গতিকে আমি পঢ়িব লাগিব, আমি আগলৈ আগবাঢ়ি যাব লাগিব। এতিয়া তোমালোকে এই পৃথিৱীখনৰ একোৱেই দেখা নাই, গতিকে তোমালোকে এতিয়া 9ম শ্ৰেণীত পঢ়িছা আৰু এবছৰৰ পিছত HSLC পৰীক্ষা দিবা। এই পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ব লাগিব। আমাৰ টেঙাখাত শিক্ষা খণ্ডৰ অন্তৰ্গত যিবিলাক বিদ্যালয় আছে, আমি ভালকৈ পাছ কৰি আমাৰ শিক্ষা খণ্ডৰ নাম ৰাখিব লাগিব। আমি কেৱল সুবিধাবিলাক লৈ থাকিম, মা দেউতাৰ পৰা সুবিধা ল'ম, চৰকাৰৰ পৰা সুবিধা ল'ম, কিন্তু
আমি মা দেউতাৰ প্ৰতি বা চৰকাৰখনৰ প্ৰতি আমি কি কৰিছোঁ। আমাৰ বিধায়ক মহোদয়ে কৈছিলে আমাৰ ধৰিত্ৰীখনক আমি সন্মান কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে, আই মাতৃক শ্ৰদ্ধা কৰিব লাগে, কিন্তু আমি কিমানখিনি কৰিছোঁ এইটো বিচাৰ্যৰ বিষয়। ইয়াত মোক কওকচোন, ফেচবুক কোনে কোনে চলায়? ফেচবুক কোনে কোনে চলায়? মোবাইল টাইম অনা নহয় ঘৰত হাত ডাকাচোন, কোনে কোনে ফেচবুক চলায় বা চাই? জানে না? মইতো গম পাই যাওঁ, মানে এইটো এনেকুৱা আছে, টেকনলজি টিপি দিলে ওলাই যায়, চাৰ্জ কৰি দিলে ওলাই যায়। গতিকে ফেচবুকত আজি চবে চাইকেল লৈ যিসকলে পাই থাকিবা, চাইকেল লৈ মা দেউতাক লগত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা ধন্যবাদ দিবা, কৃতজ্ঞতা যে আপোনাৰ সদিচ্ছাৰ কাৰণে, ইচ্ছাৰ কাৰণে মোৰ নিচিনা দুখীয়া এগৰাকী ছাত্ৰী বা ছাত্ৰই আজি এটা চাইকেল পাইছোঁ, হয় নহয়? পাৰিলে আমাক দিবা, নহ'লেও নাই আৰু সবাকে দিবা, হয় নাই? নহ'লে মই আকৌ কওঁ এইবিলাক চবেই নাই, আমাৰ দুখীয়া জেগাৰ ষ্টুডেণ্টবিলাক ধন্যবাদো নিদিয়ে, হয় নহয়? আজি এটা এখন অঞ্চলত আছে, চবে ৰেজিষ্ট্ৰেশ্যন কোনে কোনে কৰিছে? ৰেজিষ্ট্ৰেশ্যন হাত দেখাচোন, কোনে কোনে খেলৰ কাৰণে? গুড, থেংক ইউ, ভালকে খেলিবা, শুভেচ্ছা আছে, হ'ব হা, ঠিক আছে, হ'ব ৰাখা। তাৰপিছত মই ভাবোঁ এতিয়া আমি এছিয়ান গেমছত আমি ৰিজাল্ট দেখিছোঁ নাই? পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ এক অন্যতম ৰাষ্ট্ৰ হিচাপে হৈ গ'ল, হয় নহয়? প্ৰধানমন্ত্ৰীয়ে এদিনা ইণ্টাৰেকশ্যন কৰিছে। ছেকেণ্ড হ'ল সাংস্কৃতিক মহাসংগ্ৰাম, যিসকলে ভূপেন সংগীত, আমাৰ জ্যোতি সংগীত, ৰাভা সংগীত, মানে বিষ্ণু ৰাভা সংগীত, তাৰপিছত বিহু আৰু এথনিক গ্ৰুপ, এইবিলাকো যদি বিচাৰে বাৰ্থ চাৰ্টিফিকেট খালি সকলোকে লাগিব, আপোনালোকে এইখিনি ৰেজিষ্ট্ৰেশ্যন কৰি লওক, গম পাইছে? ৰেজিষ্ট্ৰেশ্যন নহ'লে আপোনালোকে পিছত খেলিব নাপায় বা অংশগ্ৰহণ কৰিব নোৱাৰে। এইটো মই আহ্বান জনালোঁ আৰু মই আশা ৰাখিম ডিব্ৰুগড় জিলাত যিমানবিলাক খেল হ'ব আমাৰ দুলীয়াজনে অলপ ভাল পাৰফৰ্মেঞ্চ কৰিব, এইটো মই আশা ৰাখিছোঁ। দ্বিতীয়তে এই খেল প্ৰথম গাঁও পঞ্চায়তৰ পৰা আৰম্ভ হ'ব, গাঁও পঞ্চায়তৰ পৰা আৰম্ভ হ'ব, গাঁও পঞ্চায়তৰ পৰা সমষ্টিলৈ যাব, সমষ্টিলৈ ডিষ্ট্ৰিক্টলৈ যাব, ডিষ্ট্ৰিক্টৰ পৰা ষ্টেটলৈ যাব। যিমানে অংশগ্ৰহণ কৰিব সকলোকে মুখ্যমন্ত্ৰীয়ে কৈছে মোৰ স্বাক্ষৰ কৰা এটা প্ৰমাণ পত্ৰ দিম, যিটো আপোনালোকৰ সকলোৰে কাৰণে এটা সৌভাগ্যৰ কথা হ'ব যে পাৰ্টিচিপেণ্ট বা অংশগ্ৰহণকাৰী হিচাপে প্ৰমাণ পত্ৰ পাব। তো এইখিনিকে ক'লোঁ, মই পুনৰবাৰ সকলোকে ধন্যবাদ জনালোঁ। মই তেৰাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষকে ধৰি সকলো শিক্ষক শিক্ষয়িত্ৰী, ইয়াত উপস্থিত থকা সকলো শিক্ষক শিক্ষয়িত্ৰীক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি অভিভাৱক অভিভাৱিকা সকলোকে ধন্যবাদ জনাইছোঁ, যে মই ভাবোঁ আপোনালোকৰ জীৱনৰ কাৰণে এটা ডাঙৰ হয়। মই পুনৰবাৰ সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। কিয় যে জয় কৰি লুকাত এতিয়া আই ধৰতিৰ ওপৰত তোমালোক বহি আছা বা আমি চবে আছোঁ, থিয় আহিছোঁ, হয় নহয়? গতিকে মাক যেনেকৈ আমি শ্ৰদ্ধা ভক্তি কৰোঁ, এই ধৰতিৰ আইকো আমি শ্ৰদ্ধা ভক্তি কৰিব লাগে। মাৰ গুণগান চব জেগাত গাওঁ, থিয় হৈ থকা এই ভাৰতীয় আইক বা অসমীয়া আইকো আমি সদায় একদম ভয় ভক্তি শক্তিৰে আমি জয় গান গাব লাগিব, লাগিব নাই? ঠিক আছে, ধন্যবাদ, নমস্কাৰ। পঠিয়াম, গতিকে তোমালোকে সকলোৱে এই ফিল্ডতে নীৰৱে ৰৈ থাকিবা। সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া সকলো ছাত্ৰ
করিনা শৰ্মা এতিয়া আমাৰ স্কুলৰ নাম টেংগাচাৰী হাই স্কুল চাইকেল পাই ভাল লাগিলে এতিয়া চাইকেল চলাই স্কুল যাম হিমন্ত মামাক ধন্যবাদ কৰিছোঁ Please do like, share and subscribe my channel.